হেল্ল' গাইছ, স্বাগতম মোৰ অন্য এটা ভিডিঅ'তে। আপোনালোকে গাইছ ভিডিঅ'টো ঠিকেই মৰম দিছে, মোক এইখিনি মৰম দিছে, ভালে লাগিছে। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নথয়, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মোৰ ভিডিঅ' বনাবলৈ আৰু আগকলৈকে মানে উৎসাহ বাঢ়ি যাব। গতিকে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজি মই যাই আছোঁ, ফাৰ্ষ্ট নলবাৰী যাম, তাৰপিছত যাম থিয়েটাৰ চাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ মই এতিয়া যাই আছোঁ লগৰ ল'ৰা এটাৰ ঘৰলৈকে, তাৰ পৰা ডাইৰেক্ট যাম নলবাৰী। এতিয়া এইখন গাড়ী লৈ যাম নলবাৰী, নাম্বাৰ প্লেট আৰু RCIC বোলে, তাকে লৈ আহোঁ। গাইছ ৰাস্তাটো চাওক না, কি নাওমান, অলপ মিষ্টেক হ'লে খালত বাগৰি যাব গাড়ী। এতিয়া গাইছ আহিলোঁ আমি, এতিয়া ডাইৰেক্ট নলবাৰীক লগি যাওঁ, আপোনালোকে চাই থাকক। গাইছে তো আৰব দা ইয়ে লৈছে গাড়ীখন, মানে এতিয়া নতুনকে ল'লাক, ভালকে গাড়ীখন চলাব জনা হোৱা নাই, অলপ শিকি আছোঁ, চলে যাই আছে। গাইছ ইখান হ'ল আপোনাৰ নলবাৰী বৰকুৰাৰ ফ্লাইঅভাৰ। ইখান হ'লে কিন্তু বঢ়িয়া হ'ব। এতিয়া বৰ্তমান হ'লে যে ৰাস্তা ব্লক হৈ আছে, আগেদি ভিতৰত যাব লাগে টাউনত গ'লে। আমি চিধাই যাই আছোঁ ডাইৰেক্ট গণেশ মন্দিৰলৈকে। গাইছ ইখান পুলিচ ৰিজাৰ্ভ, নলবাৰী ডিষ্ট্ৰিক্টৰ গোটেইখিনি পুলিচৰ ইণ্টাৰভিউখিনি ইয়াতে হয় গাইছ। গাইছ আমি আহি পালোঁ গণেশ মন্দিৰ। এতেয়ে আপোনাৰ ভাগ্যশ্ৰী মটৰ্ছ, অলপ আগত দেখা হ'ব। গাইছে এইখানে আপোনাৰ নলবাৰী টাউনত যাওঁ, গেট ধুনীয়াকৈ বনাইছে নতুন কৰি এইবাৰ। আমি আহি পালোঁ ভাগ্যশ্ৰী টাটা মটৰ্ছত। এতিয়া আমি ভিতৰলৈকে যাওঁ, ভিতৰত যাই সুধি লওঁ নাম্বাৰ প্লেটটো ক'ত দিব। আমাক লৈ আহিছে বাইদেউ এটাই, দাদাই চাই আছে নম্বৰ প্লেটখিনি। গাইছ ওলালক দিয়ক নম্বৰ প্লেট, RC খানো দিলক। এনেকৈ তলত চাওক নতুন নতুন গাড়ী থৈ দিছে ধুনীয়া কৰি। এতিয়া চাওক না গাইছ, নতুন নতুন গাড়ী, ধুনীয়া ধুনীয়া গাড়ী বহুত কেইখন আছে। যেনেকুৱা গাড়ী লাগে সেনেকুৱা লৈ যাব পাৰে ইয়াৰ পৰা, টাটাৰ গাড়ী। লুগি আছে আমাৰ নাম্বাৰ প্লেট, তাই ধুনীয়াকৈ লুগি দিব নাম্বাৰ প্লেটখিনি। আগফালৰ খান লগোৱা হ'ল গাইছ, এতিয়া পাছফালৰ খান লগোৱা আছে। লগোৱা হ'লে আমি যাম এতিয়া আপোনাৰ ডাইৰেক্ট বৰঝাৰ যাম, তাতে যাই আমি কাৰ্পেটখিনি লগাই ল'ম গাড়ীখনত। চাই থাকক গাইছ, এতিয়া আমি যাই আছোঁ বৰঝাৰক লৈ, তাতে যাই দেখা হ'ব। আমি গেৰেজত সোমাই আপোনালোকক দেখাই আছোঁ কি কি কৰিম তাতে। আহি থাকোঁতে ভাবিলোঁ গাইছ বোলে একাপ চাহ আৰু মিঠাই খাই যাওঁ ইয়াত লক্ষী কেবিনত। চাহ দিলাক মিঠাই দিলাক, খাই ল'লোঁ গাইছ, ডাইৰেক্ট বৰঝাৰ আহি পালোঁ। আহি ইয়াতে দেখা পালোঁ এখন গাড়ী এলাৰ্ম মিলি আছে, তাতে এলাৰ্মটো মিলি আছে, মিলোৱা হ'লে আমাৰ কামখিনি কৰি দিব। গাইছ আমাৰ গাড়ীৰ লাইনত লাগি গ'ল, ভেকাম মাৰি আছে, তলটো বহুত ধূলা ধূলা হৈ গৈছে, কাৰ্পেটখিনি নাছিলতো, সেইকাৰণে ভেকাম মাৰি দিছে। এনেকৈ দাদা কাৰ্পেট লগাই আছে, ধুনীয়াকৈ লগাই দিব। তাৰপিছত এইখিনি লগোৱা হ'লে মই ডাইৰেক্ট ঘৰ যাম, ঘৰৰ পৰা গধূলি যাম আপোনাৰ থিয়েটাৰ চাব। আপোনালোকে চাই থাকোঁ, থিয়েটাৰ দেখাই থাকিম, অলপ অলপ হ'লেও দেখাম আপোনালোকক কেনে হয় থিয়েটাৰ।
গাইজ গোটেই কাম হ'ল দিয়ক, এতিয়া ঘৰত যাই আছো। আজি গধূলি যাম, থিয়েটাৰ চাব, আপোনালোকে চাই থাকো। গাইজ আহিলো দিয়ক এতিয়া থিয়েটাৰ চাবা, আপোনালোককো দেখাম, ময়ো চাওঁ। ফাৰ্ষ্ট শ্ব' টিকট নাপালো, ছেকেণ্ড শ্ব' চাম এতিয়া, ফাৰ্ষ্ট শ্ব' চলি আছে। গাইজ নাটক আৰম্ভ হ'ল দিয়ক, এতিয়া আপোনালোকেও চাওক, ময়ো চাওঁ। নাটকখন ভাল হয় নে কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। সিলেন্ডার হলদি ডাক সিলেন্ড জব্দ করে পেলায় কারণ বিশ্বের গুলিকেটা খরচ করবে যে কোনো কলম না এগুলো কইতে তোকে বহু টাকা খতমটো হবই খতম কাৰণ মোৰ ককা দেউতা বহুত ডাঙৰ ঠিকাদাৰ আছে আৰু মোৰ দেউতা বহুত ডাঙৰ অপদাৰ্থ আছে না তেওঁ মোক সদায় বুজাইছে যে কাম দৰিদ্ৰ ঘৰৰ মানুহে কৰে আমি ধনী মানুহবোৰে ভৰিৰ ওপৰত ধৰি ধৰি চলিবলৈ শিকিব লাগে আৰু ভৰিৰ ওপৰত ধৰি ধৰি বহিবলৈ এইখন চকী এখন নাপাম নেকি রাতি আছে
গুৱাহাটীৰ অলি গলি কোন একো বাকী নাথাকে চবতে বিচাৰি চলাত কৰিম তোমাৰ কি নাম আছে হাৰি যাব নোৱাৰো আমাৰ ইমান বছৰ ভাল পোৱা এনেকৈ হেৰাই যাব দিব নোৱাৰো কিন্তু অন্তত কথাবোৰ বুজি পাব লাগে তুমি বহুত ভাল মানুহ মোৰ মনৰ মানুহজনে কৈছে এই কৰিবলৈ মই যিমান কষ্ট কৰিছো সহায় কষ্ট তুমিও কৰিছা নহ'লে 11 বজাত তোৰ ছোৱালী নাথাকে আৰু 12 বজাৰ লগে লগে তোৰ ছোৱালী 12 বাজি যাব সেইবোৰ একো কৰিব নালাগে ভাদল মোৰ সন্মুখত এবাৰ যি কিবা এটা কাম কৰিম বুলি কয় কিয় কেতিয়াও নকৰাকৈ নাথাকে কোন ভাইটিকে আপোনাৰ বাদল মাফ কৰিব আচলতে মানুহৰ নাম চামবিলাক মোৰ বৰ বেছি মনত নাথাকে তথাপিতো আপোনাৰ নামটো মনত ৰাখিবলৈ মই অপ্ৰাণ প্ৰয়াস কৰিম আচলতে কি জানে বান্দৰ আপুনি মোৰ ওচৰলৈ আপোনাৰ অকৰ্মণ্য যোৱাৰ বাবে সংস্থাপন দিছে আৰু সেইপিনে মোৰ ল'ৰা অনবৰতে আপোনাৰ ঘৰত সোমাই থাকে নিজক বেশি উৎপাত করিলে গোটে গুড়ে মার খায়
আৰু এইখিনি কৰিবলৈ যাওঁতে মোৰ কিমান কষ্ট হৈছে এবাৰ ভাবি চাইছে আপোনালোকে এটা ল'ৰা লগত বিয়া কৰিবলৈ আহিছে আজিও ছোৱালীজনী চিনি পায় ল'ৰাটো কাৰ লগত বিয়া হ'বলৈ আহি কাৰ গাইছ থিয়েটাৰ শেষেদাক মোটামুটি আৰু দুটামান চিন বাকী আছে চাওকচোন আৰু মাত্ৰ কেইটামান নাট্য মুহূৰ্ত বাকী শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ আমি আপোনালোকৰ মাজত আহিছিলোঁ তিনিখন নাট্য প্ৰদৰ্শনৰ কাৰ্য আজি পুৱাৰে আৰু অতীতৰ সকলো ঘটনাই মনতো পৰিছে নিজকে নয়নে বুলি চিনি পাইছে কিন্তু এইবোৰ কেনেকৈ হ'ল এইবোৰ ইমান বেদান্তৰ কি সম্বন্ধ কৰিম মই চাৰেণ্ডাৰ নাই এই ছোৱালীজনীকে ভাল পাবলৈ মই পাগলৰ দৰে দৌৰি ফুৰিছোঁ আৰু একো যোৱা পাই নাই কথাই পাহৰি পেলাইছিলোঁ তেতিয়াও কিন্তু মোৰ মনত আছিল মমতাজ এতিয়াও মই গাইছ নাটক একদম গোটেইবোৰ অনাই গাইছ নতুন থিয়েটাৰ হিচাপে চাব পৰা হৈছে নাটকখন ভাল হৈছে এতিয়া ঘৰ যাই আছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ